জুবিন দা থাকোঁতে এষাৰ কথা কৈছিলে, তেওঁক যেতিয়া কোনোবাই প্ৰশ্ন কৰিছিল যে অসমখন কিয় বিখ্যাত, তেওঁ তেতিয়া উত্তৰত কি কৈছিলে যে তিনিটা বস্তুৰ বাবে অসমখন বিখ্যাত। এটা হৈছে চাহ, দুটা হৈছে এশিঙীয়া গড়, ৩ নম্বৰ হৈছে জুবিন গাৰ্গ। এতিয়া আমিতো আমাৰ অসমৰ বিখ্যাত এটা সম্পদ হেৰালোঁ, সেইটো হৈছে জুবিন গাৰ্গ, আৰু যিটো ন্যায় এতিয়ালৈ দিব পৰা নাই। বাৰু এতিয়া আমি 2 নম্বৰ বস্তুটো হেৰাব গৈ আছোঁ, সেইটো হৈছে এশিঙীয়া গড়। কাজিৰঙা থাকিলেহে গড় থাকিব, আৰু গড় থাকিলেহে অসমৰ এই গৌৰৱ থাকিব। উন্নয়ন লাগে, আমাকো উন্নয়ন লাগে, কিন্তু প্ৰকৃতি ধ্বংস কৰি নহয়। কাজিৰঙা ৰক্ষা কৰা মানে আমাৰ ভৱিষ্যতক ৰক্ষা কৰা, আমাৰ আহিবলগীয়া প্ৰজন্মৰ ভৱিষ্যতক ৰক্ষা কৰা। জুবিন দা থাকোঁতে এটা কথা কৈছিলে, অসমখন কিয় বিখ্যাত, অসমত এনেকুৱা বিখ্যাত বস্তু কি আছে? তেতিয়া জুবিন দাই কৈছিল যে 3টা বস্তুৰ বাবে অসমখন বিখ্যাত। এটা হৈছে চাহ, 2 নম্বৰ হৈছে এশিঙীয়া গড়, 3 নম্বৰ হৈছে জুবিন গাৰ্গ। এতিয়া আমি জুবিন গাৰ্গক হেৰালোঁ, আমাৰ অসমৰ সম্পদ এটা আমি হেৰালোঁ। এতিয়া আমি 2 নম্বৰ বস্তুটো হেৰাব গৈ আছোঁ, সেইটো হৈছে এশিঙীয়া গড়। চৰকাৰে কাজিৰঙাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিব গৈ আছে, 10 কিলোমিটাৰ ইক' চেঞ্চিটিভ জ'নৰ বাবে যি কাম কৰিব গৈ আছে, তাত এখন 5 ষ্টাৰ হোটেল হ'ব। আপোনালোকে সন্মত দিবনে সেইটো কথা? উন্নয়ন আমাকো লাগে, কিন্তু সম্পদবোৰ ধ্বংস কৰি নহয়, সম্পদবোৰ ধ্বংস নকৰাকৈ উন্নয়নৰ ব্যৱস্থা কৰক, তেতিয়া সকলো ঠিকে থাকিব। প্ৰকৃতিৰ লগত আমি যিমান বেছি বেয়া কৰি আছোঁ নহয়, সিমান আমাৰ অসমৰ ৰাইজৰ ওপৰত বিপদ আহি আছে। এতিয়া উজনিত যে বানপানী আহিছে, তেওঁলোক মানুহ হোৱাৰ বাবে চিঞৰি চিঞৰি ক'ব পাৰিছে বিপদত পৰি। কাজিৰঙাত বানপানী হয়, সেই জীৱ জন্তুবোৰ যেতিয়া সেই শুকান ঠাইখিনিলৈ আহে, তেতিয়া তেওঁলোকেতো মানুহ নহয় যে চিঞৰি ক'ব পাৰিব যে আমাক সহায় কৰক, আমাক অমুকখিনি ব্যৱস্থা কৰি দিয়ক। এই কথাখিনি তেওঁলোকে ক'ব নোৱাৰে। সেই ঠাইখিনিত তেওঁলোকে সুৰক্ষা হিচাপে তাত থাকে। যদি সেইখিনি ঠাইত যদি হোটেল বনোৱা হয়, এখন 5 ষ্টাৰ হোটেল হয়, তেনেহ'লে সেই জীৱ জন্তুখিনি কি অৱস্থা হ'ব বাৰু? সময় থাকোঁতে আমি যদি সকলোৱে মাত নিদিওঁ, তেনেহ'লে জুবিন গাৰ্গ নোহোৱাৰ পিছত যে আমি ষ্টেটাছ দি আছিলোঁ আৰু জাষ্টিছ লিখি আছিলোঁ, যাৰ বাবে আজিও তেওঁ ন্যায় পোৱা নাই, একেই অৱস্থা হ'ব। আৰু চৰকাৰলৈ এটাই অনুৰোধ, কাজিৰঙাখনৰ সম্পদ ক্ষতি নোহোৱাকৈ যি উন্নয়ন কৰিব লগা আছে উন্নয়ন কৰক। আৰু আপোনালোকৰ ইয়াত মতামত কি, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।